হাই গাইজ, নিবুদলৈ আপোনালোকক স্বাগতম জনালোঁ। কি খবৰ আশা কৰোঁ সকলোৰে ভাল, কাৰণ আজি দেৱালী আৰু লগতে কালী পূজাও। বলক নহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। যিটো আজি দেৱালীৰ লগতে আমাৰ কালী পূজা কেনেকুৱা কি কথা এইবিলাক দেখুৱাইছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। বলক নহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰি দিওঁ, চাই থাকিব শেষলৈকে। ফাইনেলি গাইজ, ফাৰ্ষ্ট টাইম আমাৰ ঘৰটো দেখা দিলোঁ কেনেকুৱা হৈছে। এতিয়া এইটো হৈছে আমাৰ মন্দিৰ। গাইজ এতিয়া আমাৰ এইবিলাক এনেকুৱা হৈ আছে ইফালে ইফালে। লাইট চাইটবিলাক এনেকৈ লগাই দিছোঁ আৰু পূৰা ডিজাইনিং কৰি কিনে। আৰু কেনেকুৱা লাগিছে আৰু সেইটো আমি মানে মোৰ মতে ভালেই লাগিছে। আপোনালোকৰ মতে বা কেনেকুৱা লাগিছে কমেণ্ট কৰিব প্লিজ জনাব। আৰু এতিয়া গান চলি আছে কুমাৰ ভাৱজত পূজা লাগিছে, কাৰণ 3rd নম্বৰ দিনাখনে কুমাৰ ভাৱে যোৱাৰ কথা আছে। সেইবাবে আৰু পূজা লাগিছে। পূজাৰ তলত গানটো লগাই দিয়া আছে। গাইছ, বাটত দেখোঁ ধমাধম মাৰি আছে বোমা। চাবলৈ যাওঁ এতিয়া আমি বোমা। বলক নহ'লে কেনেকুৱা বোমা মাৰি আছে। ৰকেট বম, আলফা বম, কিবা বম মাৰি আছে আৰু গাইছ বোমা। বৰ্তমান এনেকুৱা আৰু লাইট চাইটবিলাক দিয়া হৈছে ইয়াতে এনেকুৱা আৰু গাইছ। গাইছ, আমাৰ পাৰ্টনাৰৰ ডিজাইনিং সেইটো গাইছ। আৰু লগতো আছে পাৰ্টনাৰটো যি তলত, সিহঁতৰ ঘৰটো আপোনালোকক দেখুৱাই দিলোঁ অলপ কিছু। নাইচ। ফাইনেলি পূজাৰ ফলটা আহি পালোঁ গাইছ। ইয়াতে উঠিব দিছে ব্লগ বনাই আছোঁ দিয়া লাইছে। আমাৰ সন্মানীয় উদযাপন সমিতিৰ সদস্য শ্ৰী ৰজনী দাস, এইটো হৈছে পূজাৰ মেইন গেটটো ইয়াৰে। এনেকৈ লাইট চাইটবিলাক এনেকৈ বঢ়িয়াকৈ লাইট চাইটেৰে গেটটো সজাই দিছে। পূৰা ভাল লাগি গৈছে আৰু মজা। আৰু এইটো হৈছে আমৰতল চক ইয়াৰে, আমৰতল চক বুলি কয় লাহোৰ। বৰ্তমান ইয়াতে মানে গাড়ী চাড়ী নিয়া বন্ধ হৈ আছে আৰু গেটটো বন্ধুবিলাক আছে আৰু এনেকৈ আৰু গাইছ। ভিতৰে নিব নিদিয়াৰ কাৰণ এইটোৱে যে তাতে গাড়ীৰ জাম চামবিলাক বেছি হ'লে মানুহ চানুহ অলপ অসুবিধা হ'ব, সেইবাবে ভিতৰতে গাড়ী নিয়া মানা কৰি আছে। সেয়ে বিশেষ এতিয়া আৰু দেৱী মাৰ আশীৰ্বাদটো ল'ব আহিলোঁ। এতিয়া সিমান এটা মানুহ চানুহ হেঁচা ঠেলা হোৱা নাই, সেইবাবে সোনকালে দেৱী মাৰ আশীৰ্বাদটো লৈ লওঁ। সেইটো হৈছে মা কালী। একবাৰ জুম কৰি আৰু এবাৰ দেখাই দিলোঁ। জয় মা কালী। ইয়াৰে এইটো কাৰ্যালয়। ইয়াতে যদি আপোনালোকে কিবা উচৰ্গা কৰিব বিচাৰিছে, ইয়াতে কুপন চুপনবিলাক ল'ব পাৰে আৰু সেইবাবে কৈ আছে ইয়াতে লঞ্চ কৰি আছে বৰ্তমান। কুপন সংগ্ৰহ কৰিলে আপোনালোকে চিৰিয়েলি মতে বলিৰ সামগ্ৰী উচৰ্গা কৰিব পাৰিব। বৰ্তমান গাইছ এতিয়া মানুহ আৰু পূৰা মানুহ ঠেলা আছে লাগি আছে, কাৰণ এতিয়া মাৰ আশীৰ্বাদটো লৈ আছে। মানে মাৰ আশীৰ্বাদ আমি মানুহ নহওঁতে লৈ ল'লোঁ, সেইবাবে আমাৰ সিমান এটা হেঁচা ঠেলা হ'বলগীয়া হোৱা নাই। এতিয়া তাতে মানুহে চাওক কিমান মানুহ আৰু পূৰা লাইন পাতি আছে, সেইবাবে এতিয়া মাৰ আশীৰ্বাদবিলাক লৈ আছে এনেকুৱা আৰু গাইছ। আৰু ইয়াতে বহি আছে বহাবিলাকে আৰু ইফালে দোকান পোহাৰবিলাক এনেকৈ। এতিয়া এইটো আকাশবন্তি জ্বলোৱালে, এতিয়া উৰাব ট্ৰাই কৰি আছে। বৰ্তমান উৰা নাই, বৰ্তমান অলপ সময় লাগে উৰাওঁতে। এতিয়া জুইবিলাক দি দিলে, এতিয়া আৰু উৰাব।
উৰিব লাহে লাহে খেলাই আছে বৰ্তমান গেছটো অহা নাই মানে বিশেষ এতিয়া আৰু উৰিবৰ টাইম হ'ল এতিয়া আৰু উৰিব আৰু পূৰা এতিয়া গ'ল আকাশলৈ যিতলত সেইটোৰ নাম হৈছে আকাশবন্তি সেইবাবে এতিয়া আকাশলৈ যাই থাকিব টাটা বাই বাই যোৱা এতিয়া মা কালীৰ বলি আৰম্ভণি হ'ল এতিয়া পঠা এটা বলি দিব ওলাইছে মানে এইটো মেইনলি এইটো ৰাইজৰ বলি এতিয়া আৰু বলি দিব তেওঁলোকক চাওক বলিটো কেনেকৈ দিয়ে কেনেকৈ হয় কি বলি দিয়ে সেইটো অকণমান দেখুৱাই দিওঁ এতিয়া আৰু এইবিলাক ছাইডত মানুহবিলাকে লাইন পাতিছে মানে বলি দিয়া যোনবিলাকে দিব ইয়াতে পূজা পাতলটো কৰি কিনে বলিটো দিয়া হ'ব সেইবাবে এইবিলাক তাতে লাইন পতা হৈছে এইবাৰ হাঁহ বলি দিয়া হ'ব মানে এতিয়া হাঁহ চাল ৰেডি কৰি ল'লে মানে এতিয়া কিবা অকণমান কাটি দিলে তাতে পূজাত লাগিব মানে এইবাৰ হাঁহ বলি দিয়া হ'ব ইয়াতে এইবাৰ আকৌ পাউৰা এযোৰ বলি দিয়া হ'ব এইবাৰ মাছ বলি দিয়া হ'ব মাগুৰ মাছ কেইটামান বৰ্তমান 3-4টামান দিব চাগে বলি বৰ্তমান ভিডিঅ'টোত এটাই দেখাই দিলোঁ কাৰণ বেছি লম্বা কৰিব বিচৰা নাই সেইবাবে এটাই এতিয়া দিব ওলাইছে মাগুৰ মাছ বলি এইবাৰ দিয়া হ'ব কচু বলি এইবাৰ আৰু দিয়া হ'ব কুঁহিয়াৰ বলি এইবাৰ আকৌ কোমোৰা বলি দিয়া হ'ব গাইছ পূজা শেষে হৈ গ'ল আজিৰ প্ৰায় আৰু দুদিন আছে দুদিন বিশেষ পূজাই দিছোঁ তেওঁ ফাংচন একদিন প্ৰথম নাটক তাৰপিছত ফাংচন ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব মোৰ ঘৰৰ পৰা সকলোকে হেপী দিৱালী আৰু সামৰিলোঁ টাটা বাই বাই এই ভিডিঅ'লৈ আকৌ লগ পাম